বাপ্পা ও ইয়ার পড়াশুনা নাই, ই টিভি চাই আছে। ওই তোর পড়াশুনা নাই? Who are you? কি হুয়ারিও? ই বাপে একো চিনি নাপায়। ওই তই বাপেক চিনি পোৱা নাই? যা পঢ়গৈ, টিভি চাই থাকিব নালাগে। Don't disturb me. ই মোক ডিষ্টাৰ্ব নিদিয়াৰ কথা ক'ব পৰা হ'ল, পঢ়াশুনা নাই তাৰ। ওই যা পঢ়গৈ। Don't break my attention. ৰ মই তোৰ হাড়াকেইডালেই ব্ৰেক কৰো ৰ। Ha ha ha. মোৰ হাড়াকেইডাল ব্ৰেক কৰিলে ভাত খোৱাৰ পৰাই পিছফালটো ধোৱালৈকে সকলো কাম তুমিয়েই কৰি দিব লাগিব বৎস। ই মানে দিনক দিনে বাঢ়ি গৈছে, এটা কথা ক'লেও নুশুনে। ঐ যাবি না নাই পঢ়া টেবুলত? যা টিভি বন্ধ কৰ। ঐ গলি না? কথা শুনিলি না? নে মই টিভিটো বন্ধ কৰো? যা। ধৈৰ্য ধৰা বৎস, ধৈৰ্যৰ ফল সদায় মিঠা। কি অসভ্য চলি ই, এটা কথা কলি নুশুনে। মোৰ খং উঠি আহিছে আৰু। যাবি না তই? নাপায় বৎস নাপায়, সংগ্ৰাগ কৰিব নাপায়। সংগ্ৰাগে মানুহৰ আয়ুস খেদায়। ই মানে দিনক দিনে বাঢ়ি গেছি, কথা কলি নুশুনে। একাষাৰ কলি দুই এষাৰ কব। গেলি নে তই? তোক দি আছো ৰ। গেলি নে তই পঢ়া টেবুলত? ৰ ইমান ডাঙৰ ডাঙৰ কথা কোৱা হৈছে তই। ৰ তোক আজি দি আছো মজা। গেলি নে তই? এৰি দিয়া, দুখ পাইছো এৰি দিয়া। কি তোক এৰি দিব লাগে? হা ডাঙৰক কেনেকে ব্যৱহাৰ কৰিব লাগে তাকে নাজান? কেৱল উল্টে উল্টে কব জান? ইমান বদমাছ হৈ গৈছ তই। যা পঢ়া টেবুলত। যাও নহয়। যা। এৰি দিলে যাব পাৰিম, এৰি নিদিয়ে কিয়? যাও নহয়। নিজে গোটেই বৰ জানে, নিজে একবাৰ লিখিত কব, একবাৰ কথিত কব, একদম খিচিৰি ভাষা কব, আৰু মোক কবাইছে একো নাজানো বুলি। নিজে গোটেই বছ জানে, যাও নহয়। এই মাকজনী বা ক'ত গ'ল? দিনৰ দিনটো কি কৰি থাকে নিজেহে জানে। এই ল'ৰাটো যে দিনক দিনে বাঢ়ি গৈছে, নপঢ়ে নুশুনে, টিভি চাই থাকে, সেই কথাটো মাকে গমেই নাপায়। অলপ যে খবৰ ৰাখিব লাগে। ক'ত বা গ'ল? হেৰা শুনিছানে? ক'ত আছা তুমি? হেৰা চাই ইফালে আহাচোন। শুনাচোন ইফালে আহা। হেৰা বিটি কেৱল নাকাদি মাতটো দিবেহে জানে, তাত বাহিৰে চলটো কি কৰি আছে কি কৰা নাই একো খবৰ নাই। ল'ৰাটোৰ খবৰ ৰাখিছানে নাই তুমি? দিনক দিনে যে জহৰ নামে গৈছে, পঢ়া শুনা যে কৰা নাই, টিভি চাই আছে, তুমি গম পাইছা নে নাই? নিজে কি কৰি থাকা? কেৱল পাকঘৰটোত গান মাৰি কাম কৰি থাকিলেই নহয়। নিজে কেৱল চিৰিয়েল চাব জানা আৰু গান মাৰি ভাতকেইটা বনালেই নহয়তো। অলপমান ল'ৰাটোক গুৰুত্ব দিব লাগে। কিয় নাজ ন? ঘৰটো দিনত দিনটো কোন থাকে? মই থাকো নে তুমি থাকো? সেইকাৰণে অলপ চকু দিবা লাগে। অকল গান মাৰি ভাতকেইটা বনালে নহয়। চলটো কি কৰি আছে চকু দিবা লাগে। চলি বেয়া হলি কিন্তু চাবা, তোমাৰ পিঠি দুইফাল কৰিম। হা ঘৰত থাকিলে অকনমান গুৰুত্ব দিব লাগে বুলি নাজনা। চলি গুৰুত্ব দিব পাৰবা লাগব।
মোৰেই ঘৰ নে চলি মাক এক সমানৰ হৈছি কাকো একো কবা নৰা একদম মানে চব খেই একেবাৰে মোৰ শান্তি নোহোৱা হৈ গৈছে এখন ঘৰত হেই কেনে কেনে মজা মোক গালি দিছিলি নহয় এতিয়া লাগছি নে দুটাৰে তামাম ভাল পাইছো আজি মজা লাগিল इसलिए दोस्तों আপোনালোককো কৈছো সৰু ছোৱালীক কেতিয়াও টিভি চালে গালি নাপাৰিব নহলে ভগৱানেও আপোনালোকৰ লগত এনেকুৱা কৰিব কেনে মজা আৰু আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিল মোক ভাল লাগিছে নে বাৰু যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু সবেই চেনেলটো সাবস্ক্ৰাইব কৰিব দেই গলিনে তই পঢ়াতে বুলত ঐ কুকুৰ ৰ তোক দি আছো ৰ ও মাই দিল্লাক